আজি আমি সকলোৱে আৰু এঠাইলৈ যাবলৈ ওলাইছোঁ কিন্তু আজি আমাৰ লগত দীক্ষাহঁতৰ মাক দেউতাক আছে মানে আমাৰ খুৰা চাই দিয়ক এফালে হাই কৰি দিয়ক আৰু আমাৰ গেং আমি গেলেৰী গেং কাৰণ আমি মানে অলপমান আমি নহয় মই মানে অলপ প্ৰব্লেম পাওঁ বহুতে প্ৰব্লেম পাওঁ সেইকাৰণে মোক উইণ্ড' ছিট লাগে সদায় আৰু এইটো খিৰিকী খোলা চ' বলক আপোনালোকে চাই থাকক গাইজ আজি আমি আহিছোঁ হাজোলৈ হয়দীপ মাধৱ মন্দিৰলৈ আৰু মই এতিয়া আপোনাক দেখাই আছোঁ ইয়াত আমি শৰাইখন ল'ম শৰাই থাকিব তেল ধূপ চাকি তাতে পূজা কৰিবলৈ চ' চাই থাকক দেই এটা হেৰিকে লওক আমি এতিয়া তলফালৰ পৰা ওপৰলৈ উঠি আছোঁ চিৰিটো ইমান ডাঙৰ মানে মোৰ এতিয়াৰ পৰাই ভৰি বিষাই গৈছে নাজানো পাছলৈ কি হ'ব 40 মানলৈকে চাগে ৰিটায়াৰ হ'ম নেকি নে কি কয় প্ৰিয়ংকা ইমান ওখ এতিয়াৰ পৰাই মানে অক্সিজেন লেভেলটো কমি গৈছে নাজানো পাছত কি হ'ব দেই ভৰি বিষাইছেনে আমি খোৱা কেপাচিটি আছে এয়া প্ৰিয়ংকাৰ অৱস্থা এতিয়া পৰা এনেকুৱা আমি ইয়াত মাধৱ মন্দিৰত সেৱা কৰি এতিয়া আৰু এভাগ মন্দিৰলৈ যাবলৈ ওলাইছোঁ সেইটো আপোনালোকক দেখাই আছোঁ ইয়াত ভিতৰৰ পৰিৱেশটো মানে দেখাব নোৱাৰিলোঁ কাৰণ ইয়াত ফটো ভিডিঅ' কৰা এলাউ নাই আপোনালোকে যদি আহে আপোনালোকে চাব পাৰিব কিন্তু ইয়াত মানে ফটো বা ভিডিঅ' কৰা এলাউ নাই মানে একদম মেইন ভিতৰত তাৰপিছত এতিয়া আমি আৰু এভাগ মন্দিৰলৈ গৈ আছোঁ ষ্টেট টিউন আপুনি চাই থাকিব দেই আৰু অকণো চিট নকৰাকৈ আপুনি চাব ভীমৰ চৰিয়া চাবলৈ আহিছোঁ মানে যোনটো চৰিয়াত ভাত খাইছিলে গতিকে আপোনালোককো দেখাই আছোঁ বলক গাইজ এইটো হৈছে ভীমৰ চৰিয়া মানে ভীমে ইয়াত ভাত খাইছিলে দেখিছেনে এইটো আমি কিমান দিনৰ সাজ হ'ব আমি ল'লে মানে এইটোত আমি 3 বছৰ বেছি হ'ব আমি চাগে ইমান বছৰ হোৱা নাই যিমান ডাঙৰ হ'লেও ইমান খোৱা নাছিলে আমি এতিয়া কেদাৰ মন্দিৰ পালোহি আৰু বহুত বেছি ধুনীয়া পৰিৱেশ সঁচাকৈ কৈছোঁ পিচফুল লাগিছে একদম মাইণ্ডটো হালত চাওক এই অলপমান ষ্টেপছ উঠোঁতে ইহঁতৰ এনেকুৱা অৱস্থা বেছি অৱস্থা বেয়া আপোনাৰ 40 মান হ'লে আপুনি কি কৰিব 40 মান হ'লে মই ক'তোৱে নাযাওঁ ঘৰতে আপুনি 40 নহয় আপুনি 30তে আপোনাৰ ধুচ আমি এতিয়া কেদাৰ টেম্পলত সেৱা কৰি পেলাই আমি আৰু এটা জেগাত গৈ আছোঁ এটা জেগাত নহয় দুটা জেগাত মানে আমাৰ হোষ্টে কৈছে যে দুটা জেগাত যাম বুলি তো বলক তালৈকে গৈ আছোঁ এতিয়া যে কৈছিলোঁ যে কেদাৰ টেম্পলৰ পৰা বাঢ়ি আৰু এটা ঠাইলৈ যাম বুলি মানে দুটা ঠাই আৰু এটা ঠাইলৈ গৈ যাম মানে ইয়াৰ পৰা তো এইটো ঠাইটো হৈছে পুৱামক্কা একেলগে আহিছোঁ যেতিয়া চব ফুৰিয়ে লওঁ আৰু পাছততো আহিবলৈ নহ'ব তো পুৱামক্কাত জ্বলাবৰ কাৰণে আমি চাকি নহয় আমি মম লৈছোঁ লগত দেখাই আছোঁ আৰু এইটো হৈছে পুৱামক্কা কাপা ওলালোঁ আৰু এতিয়া লাষ্ট এটা জেগাত যাম সেইটো অলপ টাইম লাগিব বাৰু তো চলিয়ে চলতে হে এইটো দেখিছেনে এয়া হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান আমি ভাবিলোঁ ইয়াতে সোমাই যাওঁ পাছতো এনেও সোমোৱা নহয় গতিকে একেবাৰেই সোমাই লৈছোঁ আৰু ইয়াতে
কমতি ঘূৰা নাই বোলো আৰু বাকী আছে এইটো মেডিটেশ্যন চেণ্টাৰ এইটো বহুত আমাৰ মানে কামত অহা বস্তু কিন্তু আমি নকৰোঁ সেইটো বেলেগ কথা কিন্তু কৰিব লাগে যাতে মানে ব্ৰেইনটো যাতে অলপ শান্ত হওক মোৰ বেছিকৈ কাৰণ মানে মোৰ মানে ব্ৰেইনটো যে অলপ চটকা আছে যোনবোৰে মোক পাৰ্চনেলি গম পায় তাহাঁতে গম পায় কি মই কেনেকুৱা মেডিটেশ্যনৰ মোৰ বহুত বেছি প্ৰয়োজন কাৰণ আমাক চবচে বেছিকৈ মোৰ একদম মানে টিকপটা নৌচত থাকে মানে খংটো এই স্মাৰকৰ পৰা বেলেগ এটা জেগালৈ যাওঁ বহুত ফুৰিলোঁ আজি দেই আজি এতিয়ালৈকে 4টামান হ'ল ন 4টা হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ তাৰপিছতে গ'লোঁ কেদাৰ মন্দিৰ তাৰপিছতে গ'লোঁ পুৱামক্কা এতিয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ আহিছোঁ তাৰপিছত আৰু এটা জেগাত আমি সকলোৱে জুবিন ক্ষেত্ৰত আহিলোঁ য'ত আমাৰ মৰমৰ শিল্পীগৰাকীয়ে নিঃশব্দে শুই আছে যদিও ভাবিছিলোঁ ভিডিঅ' ক্লিপ ল'ম বুলি কিন্তু ল'ব নোৱাৰিলোঁ কাৰণ এই জেগাখিনিয়ে সকলো অসমীয়াৰ মনতে গভীৰ দাগ বহাই থৈছে এবাৰ হ'লেও লাইফত মন আছিল তেওঁৰ শ্ব' চোৱা কিন্তু সেই সপোন হৈয়ে ৰ'ল আমিও বিচাৰিছোঁ অতি সোনকালে যাতে জুবিন দাই ন্যায় পায় আজিলৈ ইমানতে মোৰ ভ্লগ এণ্ড কৰিছোঁ জয় জুবিন দা